কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিভিন্ন পদৰ নিযুক্তিৰ কাৰণে যিবোৰ পৰীক্ষা পতা হয় তাত কাৰেণ্ট এফেয়াৰ্সৰ বহুত প্ৰশ্ন সোধা হয় হেহে আমি কাৰেণ্ট এফেয়াৰ্সৰ বিষয়ে জনাটো অতি প্ৰয়োজন আজি আমি কাৰেণ্ট এফেয়াৰ্সৰ এটা ইম্পৰ্টেন্ট টপিক এৱাৰ্ডছ বা বঁটাৰ বিষয়ে কেইটামান প্ৰশ্ন আলোচনা কৰিব ওলাইছো অলপতে ঘোষণা কৰা ৰাষ্ট্ৰীয় বঁটা আৰু ৰাজ্যিক বঁটাবোৰৰ বিষয়ে কেইটামান প্ৰশ্ন যুগুতাই এই ভিডিওটো প্ৰস্তুত কৰিছো যেহেতু আমি জানো যে কম্পিটিটিভ এক্সামবোৰত এৱাৰ্ডছ সম্পৰ্কীয় প্ৰশ্ন থাকে হেয়ে এই ভিডিওটোৰ যোগেদি আপোনালোকক এৱাৰ্ডছ সম্পৰ্কীয় কিছু তথ্য জনাবলৈ চেষ্টা কৰিছো যাতে কম্পিটিটিভ এক্সাম প্ৰিপাৰেচনত আপোনালোকৰ সহায় হয় আহক এই প্ৰশ্নটোৰে আজিৰ ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্ন 2025 বৰ্ষৰ ৰংবং টেৰাং সমন্বয় বঁটা কাক প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে অৰণ্য মানৱ যাদৱ পায়েং অৰণ্য মানৱ যাদৱ পায়েংক 2025 বৰ্ষৰ ৰংবং টেৰাং সমন্বয় বঁটা প্ৰদান কৰা হৈছে এই বঁটা 2017 চনৰ পৰা প্ৰদান কৰা হৈছে প্ৰতি বছৰে 13 জানুৱাৰীত এই বঁটা প্ৰদান কৰা হয় পদ্মশ্ৰী ৰংবং টেৰাং ডাঙৰীয়াৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হৈছে 2 নং প্ৰশ্ন 2025 বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভা এওঁলোক দুগৰাকীক 2025 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হৈছে 3 নং প্ৰশ্ন 2024 চনৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে দিলীপ তামুলী ডাঙৰীয়াক 2024 চনৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হৈছে এই বঁটা 2002 চনৰ পৰা প্ৰদান কৰা হৈছে এই বঁটাত এটি স্মাৰক এখন প্ৰশস্তি পত্ৰ আৰু নগদ 25,000 টকা আছে চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে গতিকে আমি গম পালো 2024 চনৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা দিলীপ তামুলী ডাঙৰীয়াক প্ৰদান কৰা হৈছে 4 নং প্ৰশ্ন 2024 বৰ্ষৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা কোন কেইগৰাকী খেলুৱৈয়ে লাভ কৰিছে প্ৰশ্নটোৰ উত্তৰ হৈছে মনু ভাকেৰ গুকেশ ডি হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰ মনু ভাকেৰে পেৰিছ অলিম্পিক 2024ত মহিলাৰ শুটিং শাখাত দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল গুকেশ ডি হৈছে বিশ্ব দবা চেম্পিয়নশ্বিপ 2024ৰ বিজেতা আৰু বৰ্তমান তেওঁ আটাইতকৈ কম বয়সীয়া বিশ্ব দবা চেম্পিয়ন হৰমনপ্ৰীত সিং হৈছে পেৰিছ অলিম্পিক 2024ত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক আৰু প্ৰবীণ কুমাৰ হৈছে এগৰাকী পেৰা এথলীট তেওঁ পেৰিছ পেৰা অলিম্পিক 2024ত সোণৰ পদক লাভ কৰিছিল এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হেহে ইয়াৰ উত্তৰটো মনত ৰাখিব মনু ভাকেৰ গুকেশ ডি হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰ এওঁলোক কেইগৰাকীয়ে 2024 বৰ্ষৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিছে লগতে এই কেইগৰাকী খেলুৱৈ কি খেলৰ লগত জড়িত সেইটো মনত ৰাখিব কাৰণ পৰীক্ষাত খেলুৱৈগৰাকী কি খেলৰ সৈতে জড়িত সেই প্ৰশ্নটো আহে এতিয়া আমি মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বিষয়ে কিছু কথা জানি লওঁ এই বঁটা 1991-92 চনৰ পৰা প্ৰদান কৰি অহা হৈছে 2021 চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ পুনৰ নামকৰণ কৰি মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা কৰা হৈছে এই বঁটা ক্ৰীড়াৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয় এই বঁটাত এটা পদক এখন প্ৰশস্তি পত্ৰ আৰু নগদ 25 লাখ টকা আগবঢ়োৱা হয় মহিলা বক্সিং খেলুৱৈ লাভলিনা বৰগোহাঁয়ে 2021 চনত এই বঁটা লাভ কৰিছিল গতিকে এই পইণ্ট পাঁচটাও আপোনালোকে মনত ৰাখিব পৰীক্ষাত হয়তো ইয়াৰ পৰাও আপোনালোকক প্ৰশ্ন সুধিব পাৰে 5 নং প্ৰশ্ন
2024 বৰ্ষৰ অৰ্জুন বঁটা কিমান গৰাকী এথলীটলৈ আগবঢ়োৱা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে 32 গৰাকী 32 গৰাকী এথলীটলৈ 2024 বৰ্ষৰ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে এইখিনিতে অৰ্জুন বঁটাৰ বিষয়ে অলপ জানি লওঁ অৰ্জুন বঁটা 1961 চনৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা ক্ৰীড়াৰ ক্ষেত্ৰত বিশিষ্ট সফলতা লাভ কৰা ব্যক্তিক প্ৰদান কৰা হয় এই বঁটাত নগদ 15 লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি আগবঢ়োৱা হয় ইয়াত এখন তালিকা আগবঢ়াইছো ইয়াতে অৰ্জুন বঁটা বিজয়ী খেলুৱৈসকলৰ নাম উল্লেখ কৰা আছে আৰু তেওঁলোক কোনবিধ খেলৰ সৈতে জড়িত হেতু ইয়াত উল্লেখ কৰা হৈছে ভিডিওটো পজ কৰি আপোনালোকে এই তালিকাখন পঢ়িব এই তালিকাখনৰ পৰাও পৰীক্ষাত প্ৰশ্ন আহিব পাৰে হেহে এই তালিকাখনত থকা প্ৰত্যেক গৰাকী খেলুৱৈৰ নাম আৰু তেওঁলোক কোনবিধ খেলৰ সৈতে জড়িত হেতু আপোনালোকে মনত ৰাখিব 6 নং প্ৰশ্ন 2024 বৰ্ষৰ অৰ্জুন বঁটা জীৱনজোৰা কোনে লাভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে সুশা সিং আৰু মুৰলীকান্ত ৰাজাৰাম পেটকাৰ ইয়াৰে সুশা সিং হৈছে এগৰাকী এথলীট আৰু মুৰলীকান্ত ৰাজাৰাম পেটকাৰ হৈছে এগৰাকী পেৰা হাতুৰবিদ এই বঁটা ক্ৰীড়াৰ প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগোৱা অৱসৰপ্ৰাপ্ত খেলুৱৈক প্ৰদান কৰা হয় এইখিনিতে আপোনালোকে মনত ৰাখিব এই বঁটা কেৱল অৱসৰপ্ৰাপ্ত খেলুৱৈসকলকহে প্ৰদান কৰা হয় 7 নং প্ৰশ্ন 2024 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা কোনে লাভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে সুভাষ ৰাণা দীপালী দেশপাণ্ডে আৰু সন্দীপ চাওৱান সুভাষ ৰাণা এগৰাকী পেৰা শ্বুটিং খেলুৱৈ দীপালী দেশপাণ্ডে এগৰাকী শ্বুটিং খেলুৱৈ আৰু সন্দীপ চাওৱান হৈছে এগৰাকী হকি খেলুৱৈ এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব এই তিনিও গৰাকী হৈছে খেলুৱৈসকলৰ প্ৰশিক্ষক হেহে তেওঁলোকে এই দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছে অৰ্জুন বঁটা খেলুৱৈসকলক প্ৰদান কৰা হয় আৰু দ্ৰোণাচাৰ্য বঁটা খেলুৱৈসকলৰ প্ৰশিক্ষকক প্ৰদান কৰা হয় এতিয়া আমি দ্ৰোণাচাৰ্য বঁটাৰ বিষয়ে কিছু তথ্য জানি লওঁ এই বঁটা 1985 চনৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা সৰ্বোচ্চ বঁটা মই ইতিমধ্যে উল্লেখ কৰিছো যে দ্ৰোণাচাৰ্য বঁটা প্ৰশিক্ষকসকলক প্ৰদান কৰা হয় আৰু অৰ্জুন বঁটা খেলুৱৈসকলক প্ৰদান কৰা হয় দ্ৰোণাচাৰ্য বঁটাত এটা ট্ৰফি আৰু নগদ 15 লাখ টকা আগবঢ়োৱা হয় 8 নং প্ৰশ্ন 2024 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা জীৱনজোৰা কোনে লাভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে এছ মুৰলীধৰন আৰু আৰ্মাণ্ডো এগনেলো কোলাকো এওঁলোক দুয়ো গৰাকীৰ ভিতৰত এছ মুৰলীধৰন হৈছে এগৰাকী বেডমিণ্টন খেলুৱৈ আৰু আৰ্মাণ্ডো এগনেলো কোলাকো হৈছে এগৰাকী ফুটবল খেলুৱৈ 9 নং প্ৰশ্ন 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে উত্তৰ হৈছে ফিজিক্যাল এডুকেশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া ফিজিক্যাল এডুকেশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়াই 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ লাভ কৰিছে এই বঁটা দেশত ক্ৰীড়াৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অনুষ্ঠানক প্ৰদান কৰা হয় 10 নং প্ৰশ্ন 2024 বৰ্ষৰ মৌলানা আবুল কালাম আজাদ ট্ৰফি কাক প্ৰদান কৰা হৈছে উত্তৰ হৈছে চণ্ডীগড় বিশ্ববিদ্যালয় লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি আৰু গুৰু নানক দেৱ বিশ্ববিদ্যালয় অমৃতসৰ এই বঁটা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত শীৰ্ষ প্ৰদৰ্শন কৰা বিশ্ববিদ্যালয়সমূহক প্ৰদান কৰা হয় এই প্ৰশ্নটোৰ জৰিয়তে আমি গম পালো চণ্ডীগড় বিশ্ববিদ্যালয় লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি আৰু গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে 2024 বৰ্ষৰ মৌলানা আবুল কালাম আজাদ ট্ৰফি লাভ কৰিছে আৰু এই ট্ৰফি কোনে লাভ কৰে হেও গম পালো যে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত শীৰ্ষ প্ৰদৰ্শন কৰা বিশ্ববিদ্যালয়সমূহক এই বঁটা প্ৰদান কৰা হয় 11 নং প্ৰশ্ন 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কাক প্ৰদান কৰা হৈছে উত্তৰ হৈছে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকন এখেতে 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছে 12 নং প্ৰশ্ন 2024 বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা
কাক প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে বিশিষ্ট অভিনেত্ৰী হীৰা নেওগ এখেতে 2024 বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰিছে 13 নং প্ৰশ্ন 2024 বৰ্ষৰ ভীমবৰ দেউৰী বঁটা কাক প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্ম এখেতে 2024 বৰ্ষৰ ভীমবৰ দেউৰী বঁটা লাভ কৰিছে 14 নং প্ৰশ্ন বৰ্তমান কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী গৰাকীৰ নাম কি যেহেতু আমি ইয়াত বিভিন্ন বঁটাৰ বিষয়ে আলোচনা কৰিছো আৰু বিশেষকৈ ক্ৰীড়া সম্পৰ্কীয় বঁটাসমূহৰ বিষয়ে বেছিকৈ আলোচনা কৰিছো হেহে ক্ৰীড়াৰ সৈতে জড়িত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ নাম আমি জনাটো প্ৰয়োজন আৰু এই 14 নং প্ৰশ্নটোৰ জৰিয়তে আমি সেই প্ৰশ্নটোৱে আলোচনা কৰিব ওলাইছো যে বৰ্তমান কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী গৰাকীৰ নাম কি উত্তৰ হৈছে ডক্টৰ মনসুখ মাণ্ডভিয়া ডক্টৰ মনসুখ মাণ্ডভিয়া হৈছে বৰ্তমান কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী 15 নং প্ৰশ্ন বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম কি উত্তৰ হৈছে বিমল বৰা শ্ৰী বিমল বৰা হৈছে বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী এইটোৱে আজিৰ আমাৰ ভিডিওটোৰ শেষৰ প্ৰশ্ন আছিল এই ভিডিওটোৰ জৰিয়তে আমি অলপতে ঘোষণা কৰা 2024 বৰ্ষ আৰু 25 বৰ্ষৰ বিভিন্ন বঁটাসমূহৰ বিষয়ে আলোচনা কৰিলো ইয়াত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিলো এই আটাইবোৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হেহে প্ৰতিটো প্ৰশ্ন উত্তৰৰ সৈতে যিবোৰ অন্যান্য তথ্য দিয়া হৈছে সেইবোৰ আপোনালোকে মনত ৰাখিব আৰু এইবোৰে আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিও আপলোড হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিওৰ নটিফিকেশন প্ৰথমে আপোনাৰ ওচৰলৈ যাব ধন্যবাদ